নমস্কাৰ, মই ছাত্ৰ-ছাত্ৰীসকল। তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে সুস্থ হৈ আছা, ভালে আছা। আজি আমি ভিডিঅ'ৰ বিষয়ে আলোচনা কৰিম। কিন্তু হৈছে তোমালোকৰ পঞ্চম শ্ৰেণীৰ যি নতুন ছাত্ৰ-ছাত্ৰীসকলৰ আমাৰ অনুশীলনী হয়। আমাৰ 5 নম্বৰৰ যিটো প্ৰশ্ন আছে, সেই প্ৰশ্নটোৰ বিষয়ে আমি আলোচনা কৰিম। তোমালোকে স্কিপ নকৰাকৈ মনোযোগেৰে চাবা। আৰু কিবা যদি বুজাত অসুবিধা হয় মোক কমেণ্টত জনাই দিবা। যিয়ে নহওক, আমাৰ আজি যিটো প্ৰশ্ন আছে তাত প্ৰশ্নটো দিয়া আছে A = 32, B 45 আৰু C 28 হ'লে দেখুওৱা যে A + B = B + A। তোমালোকক এইটো কৰিব লাগিব। যিহেতু আমাৰ A ৰ মান দিছে, B ৰ মান দিছে আৰু C ৰ মান দিছে, এই তিনিটা আমাৰ মান দিয়া আছে। এই তিনিটাৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকক এই মেথবিলাক কৰিব লাগিব। অৰ্থাৎ আমাৰ A ৰ মান কিমান 32 প্লাছ আৰু B ৰ মান কিমান আমাৰ 45 ইকুৱেল B ৰ মান হৈছে আমাৰ 45 প্লাছ A ৰ মান হৈছে 32। ইয়াত কৈছে যদি এই তিনিটাৰ মান এই তিনিটা হয় তেনেহ'লে দেখুওৱা যে A = B আৰু B = A, অৰ্থাৎ এই দুটা আৰু এই দুটাৰ আমাৰ যোগফল হওক বা যিয়ে নহওক এইটো যাতে সমান হয় এইটো দেখুৱাবলৈ কৈছে। তেনেহ'লে তোমালোকে যদি এইটো যোগ কৰা তেনেহ'লে তোমাৰ 2 আৰু 5 যোগ কৰিলে হ'ব তোমাৰ 7 আৰু 4 আৰু 3 যোগ কৰিলে হ'ব তোমাৰ 7 আৰু এইটো তেনেকৈ যদি যোগ কৰা 5 আৰু 2 হ'ব 7 আৰু 4 আৰু 3 হ'ব 7। তেনেহ'লে আমাৰ এইটো কি হ'ল? এইটো আমাৰ হৈ গ'ল যে আমি দেখুৱালোঁ যে A + B আৰু B + A এই দুটা আমাৰ কি হয় ইকুৱেল হয়। কাৰণ এই দুটা আমি যোগ কৰি কি পালোঁ? ইপিনৰ 77 আৰু ইপিনৰ 77। এতিয়া আমি নেক্সটটো চাম। ইয়াত আছে A × B, অৰ্থাৎ A ৰ মান আমি বহুৱাম 32 × B ৰ মান হৈছে আমাৰ 45 আৰু B ৰ মান হৈছে 45 × A ৰ মান হৈছে আমাৰ 32। চোৱা, এই দুটাত আমাক কি কৈছে যে আমি মান দুটা বহুৱাৰ পাছত আমি A = 32 বহুৱালোঁ আৰু B আমি কি 45 বহুৱালোঁ আৰু ইকুৱেল B ৰ মান আমি বহুৱালোঁ আৰু A ৰ মান আমি 32 বহুৱালোঁ। এতিয়া আমি কি কৰিম? এই দুটা আমি পূৰণ কৰি ল'ম। এই দুটা যদি তোমালোকে পূৰণ কৰা তেনেহ'লে পাবা 1440। আৰু যিহেতু আমি এই দুটাৰ মান আৰু এই দুটাৰ মান আমাৰ একে হয়, তেনেহ'লে এই দুটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি কি পাম? চেমটোৱে পাম, অৰ্থাৎ 1440। তেনেহ'লে আমাৰ কি হ'ল? এই দুটা ইকুৱেল হ'ল। এতিয়া আমি C নম্বৰটো চাম। C নম্বৰটো দিয়া আছে। তেনেহ'লে আমি কি কৰিম? এট ফাৰ্ষ্ট আমি মানবিলাক বহুৱাই ল'ম যে A ৰ মান আমাৰ কিমান আছিলে 32 প্লাছ B ৰ মান আমাৰ আছিলে 45 আৰু C ৰ মান আমাৰ কিমান আছে 28। ইকুৱেল কৰি চাম। এতিয়া আমি A ৰ মান বহুৱাম 32, B ৰ মান বহুৱাম আমি 45 প্লাছ C ৰ মান বহুৱাম আমি 28। এতিয়া আমি যদি এই দুটা যোগ কৰোঁ তেনেহ'লে 2 আৰু 5 আমাৰ কিমান হ'ব 7 আৰু 3 আৰু 4 আমাৰ কিমান হ'ব 7 প্লাছ আমি এই মানটো ইয়াত বহুৱাম, অৰ্থাৎ আমাৰ এই দুটা হৈ গ'ল ইয়াৰ লগত 28। এতিয়া আমি ইকুৱেলৰ ঠাইত ইকুৱেল দিলোঁ। এতিয়া আমি 32 ঠাইত 32 বহুৱাই ল'লোঁ, প্লাছ দিম আৰু এই দুটা আমি এড কৰিম। 4 আৰু এতিয়া আমাৰ কিমান হ'ব 8 আৰু 5 হ'ব আমাৰ 13, 8 আৰু 5 আমাৰ 13 হ'ব। 13ত 3 হাতৰ 1 আৰু 4 আৰু 2 আমাৰ হ'ব কিমান হ'ব 6 হ'ব আৰু হাতৰ 1 হ'ব আমাৰ 7, নহয়নে? এতিয়া যদি আমি এই দুটা যোগ কৰোঁ তেনেহ'লে আমি 7ৰ লগত
8 যোগ কৰিম অৰ্থাৎ আমাৰ হ'ব 15 আমি এড কৰিম অৰ্থাৎ 7 আৰু 8 আমাৰ কিমান হ'ব 15 15 আৰু 5 হাতৰ 1 আৰু 7 আৰু 2 আমাৰ কিমান হ'ব 9 আৰু হাতৰ 1 আমাৰ হ'ব 10 আৰু এই দুটা যদি আমি এড কৰোঁ তেনেহ'লে 2 আৰু 3 আমাৰ কিমান হ'ব 5 আৰু 3 আৰু 7 আমাৰ কিমান হ'ব 10 তেনেহ'লে আমাৰ কি হ'ল ইপিনেও 105 অৰ্থাৎ 105 আৰু ইপিনেও আমাৰ কি হ'ল 105 অৰ্থাৎ আমাৰ দুয়োফালে ইকুৱেল আছে ডি নম্বৰত দিয়া আছে a into b into c equal a into b into c ঠিক তেনেদৰে আমি এইবিলাকৰ নিচিনাকৈ আমি ইয়াতো মান বহুৱাম 8 এতিয়া যদি আমি 32 লগত 45 আমি মাল্টিপল কৰোঁ অৰ্থাৎ পূৰণ কৰোঁ 1440 অৰ্থাৎ এই দুটা আমি যদি পূৰণ কৰোঁ 1440 পাম ইয়াৰ লগত আমি কি কৰিম 28 আকৌ মাল্টিপল কৰিম অৰ্থাৎ এই দুটা আমি পূৰণ কৰি কিমান পালোঁ 1440 ইয়াৰ লগত আমি 28 আৰু এতিয়া আমি কি কৰিম ইয়াত 32টো বহুৱাই ল'ম ইয়াৰ পৰিৱৰ্তে এইটো তুলি দিয়ে আমি কি দিম পূৰণ দিম আৰু 45 ৰ লগত 28 আমি যদি পূৰণ কৰোঁ আমি পাম 1260 এতিয়া আমি কি কৰিম এই দুটা আমি এতিয়া পূৰণ কৰিম আৰু এই দুটা আমি পূৰণ কৰিম এই দুটা যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি কিমান পাম পূৰণফলটো পাম আমাৰ 40,320 আৰু এই দুটা যদি আমি পূৰণ কৰি লওঁ তেনেহ'লে আমি পাম তেনেহ'লে এই দুটা যদি আমি পূৰণফল উলিয়াওঁ তেনেহ'লে আমি কিমান পাম সেম এইটোৱে পাম আশা কৰোঁ তোমালোক বুজি পাই আছা এতিয়া আমি পিছৰটো চাম কি কৈছে তাত সি এইটো চোৱা এতিয়া আমি কি কৰিম যেহেতু এই দুটা আমাৰ বেলেগকৈ দিয়া আছে আৰু এই দুটা আমাৰ বেলেগকৈ দিয়া আছে তেনেহ'লে ফাৰ্ষ্ট আমি এই দুটাক আমি এইটোক আমি কি কৰিম এনেকৈ বনোৱাই ল'ম অৰ্থাৎ a into b প্লাছ আৰু a into c ইকুৱেল a into b প্লাছ a into c এতিয়া আমি মানবোৰ বহুৱাই ল'ম এতিয়া আমি 32 লগত 45 আমি পূৰণ কৰি ল'ম 440 প্লাছ আৰু 32 লগত 28 পূৰণ কৰিলে আমি কিমান পাম 896 ঠিক তেনেকুৱা আমাৰ যেহেতু এই দুটা আমাৰ একে হয় ইয়াতে 32 into 45 আছে ইয়াতে 32 into 45 আছে তেনেহ'লে আমি পূৰণফলটো একে পাম 1440 প্লাছ আৰু এই দুটা আমাৰ একে আছে এই দুটা আমাৰ একে আছে তেনেহ'লে ইয়াতে কিমান হ'ব 896 আৰু এই দুটা যদি তোমালোকে যোগ কৰি লোৱা তেনেহ'লে পাবা 2336 অৰ্থাৎ 2336 আৰু ইয়াতো আমি কি পাম 2336 বুজি পাইছা নহয় এতিয়া আমি কি কৰিম এক নম্বৰটো চাম কি কৈছে ঠিক তেনেকৈ আমি ইয়াতো এনেকুৱাকৈ বনাই ল'ম অৰ্থাৎ এৰ লগত c বিৰ লগত আমাৰ হ'ব c a into c প্লাছ b into c আমাৰ এনেকুৱা হৈ গ'ল এতিয়া আমি মানবোৰ বহুৱাই ল'ম 8 এতিয়া আমি 32 ৰ লগত যদি 28 আমি পূৰণ কৰোঁ তেনেহ'লে আমি পাম 896 প্লাছ আৰু যদি 45 আৰু 28 যদি আমি পূৰণ কৰোঁ তেনেহ'লে আমি পাম 1260 ঠিক ইফালেও তেনেকৈ হ'ব 896 প্লাছ 1260 আৰু এই দুটা যদি আমি প্লাছ কৰি লওঁ তেনেহ'লে আমি পাম 2156 অৰ্থাৎ 2156 ইপিনে আমি কি পাম 2156 তেনেহ'লে আমাৰ দুয়োপিনে আমাৰ কি হ'ল ইকুৱেল হৈ গ'ল
এনেকুৱা কৰিয়ে তোমালোকক কৰিব লাগিব। আশা কৰোঁ তোমালোক বুজি পাইছা, আৰু যদি বুজাত কিবা অসুবিধা হৈছে তোমালোকে মোক কমেণ্টত জনাই দিবা, আৰু তোমালোকে এইবোৰ নিজে নিজে ঘৰত কৰি চাবা, আৰু তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।